হাই এভৰিৱান, আজি ভাবিলোঁ মিনি ব্লগ এটা বনাওঁ সৰুকৈ আৰু এডোখৰ জেগালৈ যাম। আৰু যিহেতু পবিত্ৰ জেগা, তাত মাছ মাংস খাব নোৱাৰি। কিন্তু বেয়া লাগিছে জানে, দেওবাৰ বুলি বনাইছিলোঁ, তাকো খাব নোৱাৰি। যি কি নহওক, প্ৰথমবাৰ যাম, সেইকাৰণে আপোনালোককো দেখাম বুলি ভাবি ভিডিঅ'টো বনালোঁ, চাই থাককচোন দেই। আজি দেওবাৰ যিহেতু, সেইবাবে অকণমান মাংস বনাইছিলোঁ কুৰমা ষ্টাইল, কিন্তু মন্দিৰলৈ যাম বুলি কৈছোঁৱে নহয়, সেইকাৰণে খাব নোৱাৰিম, সেইবাবে বনোৱাটোকে দেখালোঁ। যিহেতু মন্দিৰলৈ যাম, সেইবাবে কম মেকআপ কৰিছোঁ, আৰু মই খুব কমেই মেকআপ কৰোঁ, কিন্তু কিছুমান জেগাত অলপ চলপ কৰোঁ। আৰু বাকী কেনেকুৱা লাগিছে ক'ব। সকলোকে ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ মন্দিৰলৈ যাম, কিন্তু কোনটো মন্দিৰলৈ যাম কোৱা নাছিলে। আপোনালোকে দেখিয়ে গম পাইছে চাগে, এয়া হৈছে জগন্নাথ মন্দিৰ, যিটো ডিব্ৰুগড় জিলাৰ বাইপাছৰ সন্মুখতে অৱস্থিত। আচলতে মন্দিৰটোলৈ বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ যাম, কিন্তু সময় সুবিধা মিলা নাছিলে। হয়তো ভগৱানে সেই প্ৰকৃত বা সঠিক সময়টো আমাৰ ওচৰলৈ অহা নাছিলে, আৰু আজি আহিলে। গতিকে আজি দিনটোও ভাল, নৱৰাত্ৰি আৰু অন্নপূৰ্ণা পূজা হ'বলৈ গৈ আছে, আৰু নৱৰাত্ৰিৰ দিনত যাবলৈ খুব ভাল লাগে আচলতে, আৰু আজি গৈও খুব ভাল লাগিলে। আৰু মন্দিৰটো প্ৰথমবাৰ গৈছোঁ যিহেতু খুব ধুনীয়া আৰু খুব ছিষ্টেমেটিক বস্তুবোৰ সঁচাকৈ খুব ভাল লাগিলে। প্ৰথমবাৰ গৈছোঁ আৰু এনেকুৱা লাগিলে যেন বাহিৰৰ কোনোবা জেগাডোখৰ, যেনেকৈ পুৰী জগন্নাথ বা বম্বে, উৰিষ্যা আৰু তেনেকৈ বহুত জেগাত, কলকাতা, তেনেকৈ ধৰণৰ মন্দিৰ কিছুমান আছে য'ত গ'লে মনটো ভাল লাগি যায়। তাৰে মাজত এটা হৈছে ডিব্ৰুগড় স্থিত জগন্নাথ মন্দিৰ, খুব ভাল লাগিলে। আৰু আপোনালোকে সপৰিয়ালে আহিব পাৰে। এই মন্দিৰটোৰ বিষয়ে কি কেনেকুৱা কি সেইবিলাকতো মই নকওঁ, কাৰণ আপোনালোকে ইউটিউব মাৰিলে, গুগল মাৰিলে আপোনালোকে দেখিবই মন্দিৰটোৰ বিষয়ে। কিন্তু মই যিহেতু ফুৰিছিলোঁ, মোৰ ব্যক্তিগত অনুভৱখিনিহে মই ইয়াত কৈছোঁ। জগন্নাথ মন্দিৰত গধূলি সময়ত যাব লাগে, খুব ধুনীয়া। তাৰ লাইটৰ পোহৰ আৰু লাইটিংখিনি খুব ধুনীয়া সঁচাকৈ। আৰু আমি গধূলি নগ'লোঁ, দিনে গ'লোঁ, কাৰণ গধূলি হ'লে অলপমান অসুবিধা হয় ৰাস্তাবিলাকত, যিহেতু ৰাস্তা বনাই আছে বাইপাছৰ ফালে, সেইকাৰণে। আৰু দিনতো গৈ খুব ভাল লাগিলে, আৰু ভৱিষ্যতে আকৌ কেতিয়াবা সময় সুবিধা মিলিলে যাম। ফাৰ্ষ্ট টাইম ফৰেনাৰ দেখিছোঁ, সেইকাৰণে মাৰ লগতো ফটো উঠালোঁ, আৰু ময়ো উঠিছিলোঁ। ফৰেনাৰগৰাকী চেক'স্লোভাকিয়াৰ হয়, আৰু ইংলিছত এনেকৈ থৰলি কথা পতা নহয় কেতিয়াও। আৰু ভগৱানে কয় ফাৰ্ষ্ট টাইম কথা পাতিছোঁ, আৰু খুব ধুনীয়াকৈ কথা পাতিছোঁ।